নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ ৰন্থলী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰূপহীতলী গাঁৱৰ পথছোৱা বোকাময় হোৱাৰ বাবে ৰাইজৰ বহুতো অসুবিধা হৈছে বুলি অভিযোগ তুলিছে। চৰকাৰে কাম সম্পূৰ্ণ কৰিবলৈ টকা মুকলি দিয়াৰ পাছতো একাংশ ঠিকাদাৰৰ গাফিলতিৰ বাবে ৰূপহীতলী গাঁৱৰ পথটো এই অৱস্থা হোৱা বুলি ৰাইজে দাবী উত্থাপন কৰিছে। আপোনালোকৰ যিহেতু ৰাস্তাটো এনেকুৱা এইটো ৰন্থলী পঞ্চায়ত হয় ন, ৰন্থলী পঞ্চায়তৰ ৰূপহীতলী হয় গাঁওখন। চ' ইমান দিনৰ পৰা ৰাস্তাটো কিমান দিনৰ পৰা বেয়া হৈ আছে বাৰু? 3 মাহ হৈছে ন? আচ্ছা, আপোনালোকৰ হয়তো যিহেতু ভুগি আছে, তেনে ক্ষেত্ৰত আপোনালোক উন্নয়নগামী আৰু প্ৰগতিশীল চৰকাৰখনক কি ক'ব বিচাৰে? হয়, ঠিকাদাৰে এতিয়া সামাহি কৰি আছে। কাম কৰিব লাগে, ৰ'দ নিদিয়াৰ পিছত বৰষুণ পৰিলে কাম লাগে। এইখিনি ৰাস্তাত গোটেই পুখুৰী নিচিনা হৈ গৈছে। সেইদিনাখন মই নিজে মাতি লৈ আহিছোঁ সিহঁতক। মাতোঁতে সিহঁতে কৈছে যে দাম কৈ জেচিবিখন আহিছে, বোকাখিনি খান্দি থৈ গুচি গ'ল। বাছ, এইটো ডাঙৰ গাড়ী এতিয়া চব খেতিয়কৰ মানুহ আছে। ট্ৰেক্টৰকেইখন যদি নচলে মানুহে খেতি কৰিব কেনেকৈ? ট্ৰেক্টৰকেইখনত গাত দুখ দিয়া নাই আমি, কিন্তু যোনে ঠিকা কৰিছে ঠিকাদাৰবিলাকৰ দুখ আছে। সিহঁতেতো আহি পেলাই বাৰিষাতো কাম কৰিব পাৰে নে নোৱাৰে? বাৰিষাতো কাম কৰিব পাৰে। সিহঁতে কি কৰিছে, সিহঁতে মানে হেমাহি কৰি আছে। হেমাহি কৰা মানে আমাৰ ৰাইজৰ বিপদত পৰিছে। ৰাইজ বিপদত পৰা মানে এতিয়া কোনো মানুহ আহি পেলাই চাইডে মানে মানুহ আহি ৰাতি বৰষুণ যদি পৰে, ৰাতি কিমান মানুহ পৰে, মানুহ পৰি যায়। সেইকাৰণে কোন ঠিকাদাৰ দিছে আপোনাৰ মন্তব্য? ৰাস্তাটো ভাল কৰি দিব লাগে, মেৰামত কৰি দিব লাগে। ৰাস্তাত একেবাৰে বেয়া, গাড়ী নি ৰাস্তাত বেয়া কৰিছে। তেনে ক্ষেত্ৰত আপোনাৰ পৰা জানিব বিচাৰিছোঁ খুৰা, যে আমাৰ যিহেতু উন্নয়ন পৰিষদ আৰু প্ৰগতিশীল চৰকাৰ, যিহেতু আমাৰ বিজেপি চৰকাৰ, তেনে ক্ষেত্ৰত আপোনালোকৰ চৰকাৰৰ পৰা কি সুবিধা পাইছে যে ৰাস্তাটো এই পথটো এনেকুৱা দুৰৱস্থা? তেনে ক্ষেত্ৰত আপোনালোকে কি কয় যে আমাৰ অসমৰ যিখন প্ৰগতিশীল আৰু উন্নয়নগামী চৰকাৰ, তেনে ক্ষেত্ৰত আপুনি কি কয় চৰকাৰৰ প্ৰতি কি আপুনি ক'ব বিচাৰে? চৰকাৰৰ প্ৰতি চাওক, এতিয়া চৰকাৰ পক্ষৰ মানুহ মই আছোঁ, হয়, বিজেপি চৰকাৰ পক্ষৰ মই কি বুলি ক'ম? তেনে ক্ষেত্ৰত যিহেতু আমি এটা ক'বলৈ পৰা হৈছে কি যে আমাক ৰাস্তাটো ভাল কৰি দিব লাগে। সেইটোৱে চৰকাৰৰ ফালৰ পৰা ক্লিয়াৰ আহি আছে। হয়, কিন্তু ঠিকাদাৰে যদি হেমাহি কৰি থাকে তেতিয়া কাম কেনেকৈ হ'ব? তেনে ক্ষেত্ৰত আপুনি ক'ব বিচাৰে নেকি যে এছাম দালাল আৰু দালাল ক্ষেত্ৰত কাম কিবা হৈ আছে? এছাম দালাল ক্ষেত্ৰত হৈ আছে, কিবা হৈ আছে মানে এছাম দালালৰ ক্ষেত্ৰত মানে ৰাস্তাটো পথটো আজিলৈকে ভালকৈ মেৰামতি হোৱা নাই। বস্তু সেইখিনি সিফালে কৰিলে আধা কৰিলে, আৰু সিফালে এখন মানুহৰ ঘৰত এখন বিয়া হ'ল বুলি পেলাই আপোনাৰ 2 মাহ নে কিমান মানুহৰ ঘৰত ৰাস্তাৰ ওপৰত বিয়া পাতিছে, দলংখন হোৱা নাই। ৰাস্তাৰ ওপৰত বিয়া পাতোঁতে ঠিকাদাৰে সেইটোৱে এটা চান্স লৈ ল'লে। বাৰিষা হোৱাৰ লগে লগে ৰাস্তাটো বন্ধ হৈ গ'ল। বন্ধ হোৱাৰ লগে লগে তেতিয়া বাৰিষা তাৰপিছত লকডাউন হৈ গ'ল। তাৰপিছত মানুহ অহা যোৱাটো কৰিবলৈ যাতায়াতৰ সুবিধাই নাইকিয়া হ'ল। তাৰপিছত যেতিয়া বৰষুণ পেলাই চেনিকেবল পেলাওঁতে মই দুদিনমান মাতোঁতে আহিল জেচিবি এখন লৈ পেলাই বোকাখিনি উঠাই দিলে। বোকাখিনি উঠালে কিনে পানী যদি জমা হৈ থাকে পানীটো ক'লৈ যাব? কাৰণ কোনো পানী পেলাব নিদিব। এখন চোৱা আছে মানুহ কাম চাৰি মেলা কথা ঠিক তেনেকুৱাই। ধন্যবাদ খুৰা, আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি পথটোৰ বিষয়ে কি ক'ব বিচাৰে? পথটো মানে ৰাস্তাটো ভাল কৰিব লাগে, ৰাস্তাটো বেয়া হৈ আছে। ভাল হোৱাটো লাগে, যেনেকুৱা হৈ আছে পৰিস্থিতি এতিয়া এম্বুলেঞ্চ আহিবলৈ নোৱাৰে। এইখন ৰূপহীতলী গাঁও এজন সচেতন যুৱক আছে, যুৱকৰ পৰা মই দুআষাৰ কথা জানিব বিচাৰিম। হয়, আমাৰ ৰূপহীতলীখন আজি কমেও 86ৰ পৰা ধৰি ৰাস্তাটো। নগাঁৱৰ পৰা ভাস্কৰ জ্যোতি নাথৰ ৰিপৰ্ট, নিউজ অসম।